Oh, ঘপককৈ নেদেখা বস্তু এটা দেখিলোঁ নহয়। এক কপৌ হেল্ল' এভৰিৱান, মোৰ অন্য এটা ব্লগলৈ আপোনালোকক স্বাগতম জনাইছোঁ। আপোনালোকে বিহু প্ৰস্তুতি চলাইছে নাই বাৰু দেই? কওকচোন মোক কমেণ্ট কৰি পেলাই। এইফালে ময়ো বিহু প্ৰস্তুতি চলাব লৈছোঁ, মানে ঘৰ চৰ চাফা তাফা কৰা। সেইটোতো ছোৱালী মানুহৰ মাইকী মানুহৰতো কামেই বাৰু চাফা কৰা। তো মায়ে মোক লগাই দিছে এই পিছফালে, দেখিছে নহয়? এই পিছফালে বেৰ চেৰ মুচিবৰ কাৰণে লগাই দিছে। তো কালি মই আহিলোঁ ৰুমৰ পৰা ঘৰলৈ, আহি পিনে মায়ে একদম পূৰা কামত লগাই দিছে আৰু মায়েও নিজে কাম কৰি আছে কিছুমান। তো ক'লে এইটো কাম বুলিয়ে নহয়, আৰু কাম আছে, সেইবোৰ আপোনালোকক দেখাম বাৰু। তো আপোনালোকে বিহু প্ৰস্তুতি কেনেকৈ কি কৰি চলাইছে দেখাব, আৰু পিঠা পনা বনোৱা সেইবোৰ আপোনালোকক দেখাম বাৰু। তো স্কিপ নকৰাকৈ ভিডিঅ'টো চাই থাকিব। ভৱিষ্যত মানে কালু আছিলে, তাৰ মৰিলে, বেমাৰত মৰিলে। এইফালে আমাৰ আকৌ নতুনকৈ আহিলে এজনী মৰম লগা আহিছে সৰু। এইফালে আমাৰ কালু এইফালে আমাৰ কালু মাটি আনিবৰ কাৰণে গৈ আছোঁ, ঘৰ মুচিবৰ কাৰণে বেৰ। আকৌ মা মাটি আনিব গৈছোঁ ন? মাটি আনিব গৈছোঁ। আকৌ আমাৰ মায়ে মাটি খান্দি আছে। এজনী পূৰা ফেপাই গৈছে। হাই ইমান ভাল লাগিছে, ইমান ফেপাই গৈছে, ইমান ভাল লাগিছে। কি কবি আৰু, মতা কামো কৰি খাবলগীয়া হৈছে, মাইকী কামো কৰি খাবলগীয়া হৈছে। নকৰিলেই নহয়, কৰিবই লাগিব। মতা কাম নকৰিলেও নহ'ব, কৰিবই লাগিব। কেনে দেখা বস্তু এটা দেখিলোঁ নহয়। এক কপৌ আমি গোটেই তিনিটা লগ লাগি পিনে গৈ আছোঁ মাটি লৈ পিনে। ঘৰত মাটি আছে কিন্তু ৰঙা মাটি নাই, সেইকাৰণে ওচৰৰ খুৰী এজনৰ ঘৰলৈ আহিলোঁ। খুৰীজনীৰ ঘৰতে মাটি চাটি লৈ এতিয়া গৈ আছোঁ। এতিয়া মোৰ পাল আৰু ঘৰ চৰ মোচা কৰা, কাপোৰ চাপোৰ ধুবলৈ আছে, ধুবলৈ আছে। তো চাই থাকক। পোৱালিটো খাবলৈ দিয়া নাই মই। যেতিয়া মই কাপোৰ আছে ধুবলৈ মাছটো ঘূৰাই যাব এতিয়া। আকৌতো আছেই মকৰা চাফা কৰিবলৈ ওপৰত। ধুই লওঁ আৰু। নাই যে তাৰে নাই। কি যে ফুটা কপা, তাৰিনী নাই, কি যে ফুটা কপা। কাৰেণ্টটো আহিলে পিনে ধুব লাগিব কাপোৰকেইটা। আকৌ এইটো ৰুমতো কাম কৰি আছে, মানে ওপৰত চিলিঙি লগাই আছে। বিহু বুলি একদম পূৰা ঘৰৰ অৱস্থা বিহু অৱস্থা হৈ আছে। আকৌ লগাইলে মোক কাঁহী বাতি, চৰি কাঁহী বাতি নহয়, বাতি ধোৱাৰ কাৰণে লগাই দিছে। এক মিনিট মানে ৰখিবলৈও শান্তি নেই, ইটো কৰ সিটো কৰ, ইটো কৰ সিটো কৰ, ধুবতো লাগিবই। ধুই লওঁ, শান্তি নাই আৰু। ধুতে যাওঁ বিয়াৰ সেই আগতো যি হ'লেওনো কৰিব লাগিব, বিয়া সোমাই যোৱাৰ পিছতো কৰিব লাগিব, মৰালৈকে কৰিয়ে থাকিব লাগিব। সেইকাৰণে শান্তি নাই মানে, ছোৱালী মানে জনম লৈ শান্তি নাই। এই ল'ৰাবোৰৰ ছোৱালী মানে জনম লৈ ভাল, ছোৱালী মানে ভাল, একো কৰিব লাগে, ঘৰটো গোটেই সোমাই থাক, খা বৰ সু। আমি জানো কৰিব লাগে নে নালাগে। তেতিয়াহ'লে যাম আৰু বাহিৰত। অ' কাৰেণ্ট চাৰেণ্ট নাই, কিহেনো এইবিলাক ল'ৰাবোৰৰ কষ্ট বেছি বোলে, আমাৰ কষ্ট কম দিহে যায়। বিহুত বজি যায়, খেতিয়কবিলাক কাম কৰিবলৈ যায়। হ'লেও ল'ৰা ছোৱালী নকওঁ বাৰু, দুয়োটাৰে কষ্ট আছে। কাৰেণ্টটো আহিলে আৰু কাপোৰকেইটা ধুই লওঁ দেই।
মাতিছোঁ কৈছ হে কৈছ খুৰী মাতিছোঁ কৈছে আনিছোঁ কোনোবাই চুৰ কৰিছে কোনোবাই আকৌ আইতাই মাটিছোঁ কৰি আছে মানে লৈ আছে আৰু এইফালে মাটিখিনি মেলিলে ময়ো মাটিখিনি লৈ পিনে মুচোঁগৈ ফাৰ্ষ্ট টাইম মুচিম আৰু দেই বেগ আকৌ মই আহিলোঁ আৰু পিছফালে টিং চিং লৈ আহিছোঁ টিং আনিলোঁ কি হ'ব আকৌ হাৰিব লাগিব নহয় সূতা চূতা লৈছোঁ নহ'লে তো এইবোৰ ধুনীয়াকৈ চাফা তাফা কৰি লওঁ তো ফাইনেলি কাম চাম কৰি মানে হৈ গ'ল এয়া মই গা চা ধুই ৰেডি হৈ আছোঁ চাফা তাফা হৈ ল'লোঁ তো আজিলৈ মানে আৰু কাইলৈ আছে কাম কিবা কিবি কৰিবৰ কাৰণে ধুবলৈ কৰিবলৈ তো কাইলৈ কৰিম তো আজিলৈ আহিছোঁ বাই বাই